আজি কেনেকুৱা লাগিছে খাই মানে আপোনালোকৰ মৰম আশীৰ্বাদ লৈ আজি ব্লগটো আৰম্ভ কৰিলো হেল্ল' এভৰিৱান ওয়েলকাম বেক টু মাই ইউটিউব চেনেল আজি পুৱা ভিডিঅ'টো ধামাকা হৈ থাকিব চাই থাকক সেইটো কাৰণে ভিডিঅ'টো শেষলৈকে লেটছ গো টেঙা খাই আছো এয়া লগত আছে ৰঙালাও এইফালে আছে বুনা এইফালে আছে অংকু আমাৰ অংকু ভাই এয়া ধুনীয়াকৈ গুচা মেলা কৰি আছে ৰবাব টেঙা আজি ভিডিঅ'টো পুৰা আজি ধামাকা হৈ যাব समझ रहे हो समझ रहे हो ना এইটো লৈ আহিলোঁ আমি ধুনীয়াকৈ এইটো খাৰ লৈ আহিছোঁ বাকী নিমখ জলকীয়া চব আছে আনিবই আছে বাকী আছে নিমখ আৰু জলকীয়াটো এয়া খাৰ লৈ আহিলোঁ ইয়াক দিছে কটাই বুলি কয় সেইখনক ৰবাব টেঙা গুচাই আছে বৰ্তমান আমাৰ গুচাই হোৱা নাই এই আমাৰ ধুনীয়াকৈ ল'ৰাকেইটাই ধুনীয়াকৈ আমাৰ ৰবাব টেঙা গুচাই আছে আমাৰ খাব লাগে খালি আৰু বেছি টাইম নাই হ'ব আৰু নিমখ আৰু জলকীয়া অকণ আহি গ'লে হৈ গ'ল খাবৰ কাৰণে ধুনীয়াকৈ খাৰ অকণ লৈ আহিলোঁ বাকী থাকি গ'ল নিমখ আৰু জলকীয়া আমাৰ চাৰিওকাষে পৰিৱেশটো চাই লওক আপোনালোকে কি সুন্দৰ পৰিৱেশ মেইন ৰাস্তাৰ ওচৰত আমি খাই আছোঁ এয়া ধুনীয়াকৈ ৰবাব টেঙা A few moments later 90% হৈ গ'ল এতিয়া আমি ৰখি আছোঁ জলকীয়া নিমখৰ কাৰণে এয়া চাওক আমাৰ এয়া বৰুৱানী বাইদেউ এয়া আমাৰ বৰুৱানী বাইদেউ আমাৰ লগত আৰু এজন আহিছে এইজন চিনি পায় আমাৰ এইজন আজি নতুনকৈ বাইক এখন লৈ আহিছে আজি বাইকখন কিমান ল'লে আজি বাইকখন লৈ আহিছে যে বাইকখন বৰ্তমান আজি কি বুলি ক'ম বেয়া বুলি কয় সুপাৰ স্প্লেণ্ডাৰ বেছি নহয় কিমান কত আছে 75 পৰিলে 75 পৰিছে বোলে समझ रहे हो ना নিউ মডেলটো লৈছে আজি পাৰ্টিটো কেতিয়া হ'ব পাৰ্টিটো কেতিয়া দিছে পাৰ্টিটো প্ৰায় এসপ্তাহমান লাগিব মোৰ অলপ পইচা মেনেজমেণ্টত কম হৈ আছে তথাপিও আজি থুলমূলকৈ এটা খানা খাইছোঁ এই নতুনকৈ বাইক এখন লৈছে স্প্লেণ্ডাৰ বাইক হয় এই নিউ মডেলটো লৈছে পাৰ্টিটো খাব লাগিব আমি তাৰ আগতে আমি ৰবাব টেঙা দি ধুনীয়াকৈ খাই লওঁ ৰবাব টেঙা নিমখ জলকীয়া নোহোৱাৰ কাৰণে ধুনীয়াকৈ ঢাকি থৈছে তাৰমানে গাড়ীবিলাক অহা যোৱা কৰি আছেতো সেইটো কাৰণে তাৰমানে ধূলি বাকতি পৰি যাবও পাৰে সেইটো কাৰণে আমি ঢাকি পিনে থৈ দিছোঁ নিমখ জলকীয়া আহিলে খাবলৈ পাৰিম A few moments later আমাৰ বৰ্তমান আহি পাইছে জলকীয়া নিমখ চিমখ লৈ আহিলোঁ এতিয়া খাৰ অলপ ঢালি দিওঁ এয়া খাৰ এবটল লৈ আহিছিলোঁ এই ঢালোতে এতিয়া অকণমান আছেগৈ এইকণ অকণ ফুলকৈ ঢালি দিওঁ এয়া ঢালি দিছোঁ গোটেইখন ঢালি দিওঁ দে এয়া নিমখ এয়া লৈ আহিলোঁ জলকীয়া জলকীয়া ঢালি দিম তাৰ আগতে আমি নিমখ অকণমান দি লওঁ অলপ খাই আছোঁ আমি জ্বলা মস্ত জ্বলা মই ইমান জ্বলা খাব নোৱাৰোঁ তেওঁ তথাপিও চৰ্দি হৈ আছে এয়া ৰবাব টেঙা দি জলকীয়া পুৰা অভাগে খাই দিলে বোলে চৰ্দি নাইকিয়া হয় সেইটো কাৰণে খাই দিছোঁ তামান জ্বলা হৈছে
ফাইনেলি আমাৰ বৰ্তমান টেঙা চেঙা খাই কমপ্লিট হৈ গ'ল। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। ভিডিঅ'টো ইমানতে সামৰিব ওলাইছোঁ। নেক্সট এটা ভিডিঅ'ত লগ পাম। বাই বাই।